हेलो फ्रेंड्स प्रीति होममेड आइडियाলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ঘি ঘৰতে বনাইছোঁ, খাবলৈ সোৱাদো হয় আৰু একো ভেজালো নহয়। আৰু আজিকালি যেহেতু গমে পাইছে বেমাৰ আজাৰ হৈ আছে, সেইকাৰণে মই ঘৰতে ঘি বনাইছোঁ। যদি চাই লওঁ আমি কেনেকৈ বনাওঁ। প্ৰথমতে 3 লিটাৰ গাখীৰ চচপেনত লৈ উতলাই আমি খৰখিনি উলিয়াই লৈছোঁ। আপোনালোকে যদি টাইম নাপায় তেনেহ'লে আপোনালোকে ঘৰতে সদায় অলপ গৰম কৰিও খৰখিনি ওলাব পাৰে, কিন্তু মই এনেকৈ ওলাইছোঁ। চাই লওক এতিয়া আপোনালোকে। এয়া চাওক, অলপকৈ খৰখিনি ওলাই আহি আছে। মই এটা কাপ লৈছোঁ, মিডিয়াম সাইজৰ কাপ। খৰখিনি যিমান বেছি হয় সিমানে ঘিও বেছি হয়। এয়া চাওক, মোৰ একাপ হৈছে, মানে মিডিয়াম কাপৰ দি একাপ। প্ৰথমতে বাতি লৈছোঁ, ডাঙৰ বাতি এটা, তাতে এইখিনি খৰখিনি এতিয়া মিহলাই ল'ম। এইখিনি এতিয়া আমি চামুচেৰে ভালকৈ লৰাই দিম। আপোনালোকে হাতেদিও মুঠিব পাৰে, মই চামুচেৰে মুঠিছোঁ। আৰু যদি চামুচেৰে নুমুঠে, হাতেদিও নুমুঠে, তেনেহ'লে মিক্সিতো কৰিব পাৰে আপোনালোকে। আটা মাৰিলে যেনেকৈ পূৰা মঠি একদম কোমল হৈ যায়, সেনেকৈ হোৱালৈকে মিহলাই থাকিব লাগিব। এয়া চাওক, প্ৰায় 10 মিনিটমান এনেকৈ মিহলাই থাকিব লাগিব, পূৰা কোমল হ'ব লাগিব। এয়া চাওক, হৈ গ'ল। এতিয়া লাহেকৈ কোমল হৈ গৈছে, পূৰা মিহিও হৈ গৈছে। যিমান মিহি হয় সিমান ঘি বনাবলৈ ভালো হয়। এতিয়া চচপেন এটা গৰম কৰিব নালাগে, ঠাণ্ডাই তেনেকৈ মিহলাই লোৱা খৰখিনি দি দিব তাতে। আৰু গেছটো মিডিয়াম ভলিউমত ৰাখিব। এইখিনি এতিয়া লৰাই থাকিব লাগিব। লৰাই দিয়া বন্ধ নকৰিব, নহ'লে তলত লাগি যাব। এতিয়া চাওক, এইখিনি ৰঙা হৈ গৈছে। আৰু ৰঙা হোৱালৈকে আমি এনেকৈ লৰাই থাকিব লাগিব, তেতিয়া লাহেকৈ তেল বাহিৰ হৈ যাব। এয়া চাওক, অলপ তেল ওলাইছে, এইখিনি অলপ ঘি ওলাইছে। এয়া চাওক, লাহেকৈ ঘিখিনি ওলাই গৈছে। এয়া মোৰ হৈ গ'ল ঘি বনোৱা। আপোনালোকেও ঘৰত বনাব পাৰে আৰু হেল্ডিও হয়, একো ভেজালো নাই। আৰু ঘি বনোৱা নিয়মটো আমাৰ ওচৰৰ বৌ এজনী শিকাইছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে যাতে আহিবলগীয়া ভিডিঅ'বোৰ